পৰীক্ষালে লেম্পটো লৈ ওলালি যে সাৱধানৰ মৰণ নাই মম কিনিবলৈ পইচাও নাই গতিকে ঘৰৰ লেম্পটোকে লৈ ললো হেৰ লেম্পটো লৈ ওলালি যে পৰীক্ষা দিনৰ পোহৰতহে হয় আজিকালি ৰাতিও হয় হেৰ কালও কাল বিপৰীত কাল পৰীক্ষালৈ যাওঁ কেৰাচিন আন হে আছানহে নাখিনি হে লখিমী কি হ'ল ৰাতিপুৱা আপোনাৰ কথা শুনি থাকিলে নহ'ব নহয় এডেক্সি ভাত বনাব নালাগে মই ই কি কৈছে কি কৈছেনো ই ঠিকে আজিকালি পৰীক্ষা ৰাতি বিয়লিও হয় এতিয়া কেৰাচিনৰ বাবে পইচা দিয়ক লেমৰ তলি উদং কি ভেবা লাগি আছে নেদং যা পইচা নেদং তই কি কৰিবি যা পইচা দিবিনে এইটো ভাঙিম মই ঘটিব পাৰিছ তাৰ মানে তই পইচা নিদিয় ন ভাঙিয়ে পেলাম বাপেক যুগে পদূলিতে ভাঙিলেগে কি কোৱা যায় এতিয়া কৃষ্ণ কৃষ্ণ বাপ ভাল পাইছে নে পাইছো অলপ চলপ খলপ জলপ সেইকাৰণেতো আপোনাৰ ভৰিখন ভাঙিলে হয় দিয়ক কেকুৰাই ঠিকেই কৈছে নহ'লেনো লেমৰ ভঙা চিমিত পৰি আপোনাৰ ভৰিখন ভাঙেনে হা মোৰ ভৰিটো ভঙা কথা ডাক্তৰে সঠিক ক'ব নোৱাৰিলে আপুনি কেনেকে গম পালে নহয় 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 আপোনাক ঘৰৰ মানুহে কৈছিলে নহয় ঠিক ঠিক আচ্ছা এই হাজৰিকা বাপৰ পুতকৰ বিয়াখন কাইলৈ হ'লেই নহয় এই তই কাইলৈ যাবিনে পাবি নে নাপাম নে এই গৰু গাড়ী এক্সিডেণ্টতে এইবোৰ কাণ দুখনে নুশুনা হলো গৰু গাড়ী এক্সিডেণ্ট গৰু গাড়ী চলি নাযায় নেকি পাতি নলবলটো কিমান সোমাল ভৰিখনত কোঠাই নাই চাগে তই মোক খবৰ ল'বলৈ আহিছ নে জনাবলৈ আহিছ জিকাবলৈ বোলো আপোনাৰতো হাইল নহয় হ'ব যা তই কাইলৈ ৰাতিপুৱাই আহিবি কিয় চাইকেল ঠেলিবলৈ চাইকেল খেলিবলৈ এইবাৰ চাইকেল খেলিবলৈ তই মোৰ পাটনা গেটলৈ নিয়া অংক কৰিছে খেলা নহয় ঠেলা ঠেলা ঠেলাখন নিচোন আপুনি ধান কঢ়িয়া বোলে কয় মুঠি আছো ভাঙিয়ে পেলালে নিদো দেই এই কলাটো এইটো মনে মনে থাক চাইকেলত এই হাজৰিকা বাপৰ পুতেকৰ বিয়া কামলৈ মোক লৈ যাবি শুনিছনে শুনিছো এই ইমান তেতো নে এইবাৰ চাইন্সা ফাটিব চাব এই পাপ হক কৃষ্ণ শুনিছানে মোক লৈ যোৱা আহি কেইটা সিয়ে নকয় মাতিলেও নুশুনে কোনেনো চিচা পেলালে মাৰ পোহা তেৰাতেৰি কৰিছ মই তেৰা নহয় নহয় মই কি তেৰা নেকি প্ৰভু কৃষ্ণ বহুত ভাল পালো হে কৃষ্ণ কৃষ্ণ বুজিছে শাস্তি আপুনি বেয়া পাব নহয় হে ভাল কৰিলে পিছফালে যাওঁ ৰবা এওঁলোক কোন কাৰিকৰ ৰান্ধিবলৈ আহিছে কৃষ্ণ হেই বাপ কাৰিকৰ ৰান্ধা নাখাম নহয় এইপিনে ঘৰতো কৈ আহিলো মহা মুস্কিল কৃষ্ণ বাপ আপোনালোকলৈ দৈ চিৰাৰ ব্যৱস্থাও আছে নহয় আগতে ক'ব লাগিছিল একো খাই নাহিলো ইপিনে বেমাৰী মানুহ খাই বৈ ভকতি কৰা মানুহ ৰাণু ছোৱালী দুজনী হ'ব নহয় ডাঙৰ হ'ল মনে মনে থাক কলাটো হেৰি বাপ মই খালী পেটে থাকিব নোৱাৰো নহয় কেছ দি মেট্ৰিক আপুনি হ'বলা মেট্ৰিক পাছ কৰাই নাই এপাতহে দিম মনে মনে থাক হেৰি বাপসকল এই সকামৰ শেহত তেওঁলোকে ৰন্ধা খাই গ'লে হ'ল পেটত ৰাহু সোমোৱাই আনিছে নাথাকো মোক কি চিলিণ্ডাৰ নহয় পাকঘৰ বুলি ভাবিছে তেনেহ'লে এওঁলোকক হ'ব বাৰু পঠিয়াই দিয়ক আমি পাৰিম নহয় শুনিলে নহয়
এই দুটা পেণ্ডেল কেঞ্চেল কৰি আহিছিলোঁ বহুত লোকচান হ'ল তথাপিতো ৰাইজক আমনি নিদিওঁ আৰু দিয়ক আহোঁ এই সকাল সকাল কাৰ মুখ দেখাইছিলাম কুভাৰ জাত কাক বিচাৰিলে ইয়াতো তই কথা ক'বলৈ হয় সেয়াকে হ'ল এই কাক কথা কৈছে কাক কথা কৈছে এই দেহত চেনি লৈ তত পোৱা নাই আৰু জিভা জুতি কথা ক'বলৈ আহিছে হা কথা ক'বলৈ আহিছে এই পাওঁতে এইটো হৈছে আপোনাৰ মই হ'লে কমাই খাওঁ মছলা পচলা এতিয়া হাতী বনা আমাৰ পিঠিত নুঠিলেহে ৰক্ষা কি কয় বাপ অ' তাৰমানে আপোনালোক সিটো পাৰ্টি বেণ্ড পাৰ্টি বিয়া থাকেচোন নক'ব আৰু পঞ্চায়তত এনে গুৰহান খাম বুলি ভবা নাছিলোঁ মই গম পাইছোঁ মহেন্দ্ৰ তোমাৰ বৰঘৰত কোনে সিন্ধি দিলে নামঘৰ কোনে কিন্ধি দিলে ধৰিব নোৱাৰি বুজিছা কাৰ নোমে ক'তো লগতে লাগি থকা মানুহে গাইটা মাৰে বুজিছা এই কথা নক'ব বিয়ে দিছে কৰিলে কৰিব লাগে এনেকৈ নহয় কোৱা মোক লৈ ব'ল চিনি চিচাই কোব খাই খাৰা হ'ব নোৱাৰে মুখত আকৌ বৰ বৰ কথা অ' চিমি চিচা পেলোৱা মানুহজন মানে আপুনি আপোনাক মই চাই ল'ম আপোনাক মই সুধাই আনি দিছোঁ হা এই কেঁকুৰা মোক লৈ ব'ল মই খেল দুভাগ কৰিহে আহিছোঁ নাথাকোঁ এইবিলাক খেলত থাকিব নাপায় মানুহ হেৰিবা এই ধৈৰ্য ধৰকচোন এইবিলাক কি কয় পাঠক বা আপুনি পাঠভাগ আগবঢ়াওকচোন কি বুলি ভাবিছা হাই মহেন্দ্ৰ তুমি চিন্তা নকৰিবা বুজিছা আহা বলে তোমাক জিকামেই একেবাৰে ডাল দৰিদ্ৰ হ'ল গোটৰ টকাৰে ধাৰ মাৰিহে ৰক্ষা আপুনি কৈছে আকৌ অহাবাৰ কইনাজনী চাবলৈ বৰ মন গৈছিল হে তাইৰ নামটো কি বা শ্বেতা হেতা বৰ ভয় লগা নাম দেই হেতা নহয়ও চুৱেটা আচ্ছা এই দৰা কইনা কেতিয়া আহিব এই আহিব মানে আহিয়ে আছে তাতে আজি আমাৰ বোৱাৰী স্কুলত বোলে খ্ৰীষ্টমাছ কি মাছ মাছ পুঠি নচলিব দেই কি কয় বাপ আমি নিৰামিষ বুজি আকৌ এই সেইটো খোৱা মাছ নহয় হে এই ভুজাওকহে পাঠেক বাপ কৃষ্ণ বাপ একদম অহাত পলম হ'ল এই কাম কাজবিলাক মানে আগবাঢ়িছে নাই আগবাঢ়ি আছে বাপ অলপ ভাল পাইছে দেই সাৱধান সাৱধান দৰা কইনাক মাতক আমি কাম ভাগ আৰম্ভটো কৰোঁ এই কি ভাবি আছে এই মাতক দৰা কইনা মানে বোৱাৰীহাল হেনো আহিব নোৱাৰে আহিব নোৱাৰে মানে আমাৰ বেলেগ কাম আছে নহয় আৰু তাতে চাউল সিজোৱা ব্যৱস্থা নাই এনেই বেমাৰী মানুহ আহিব নোৱাৰে মেছেজ এটা কৰিছে ৰাইজলৈ ক্ষমা বিচাৰি পেলাই টুইটাৰত আজি লঘোণে মৰিম যেন পাইছোঁ নোৱাৰিবও পাৰে চাকৰি কৰা মানুহ নহয় আজিকালি তাতে আকৌ প্ৰাইভেটবোৰৰ দেওবাৰেও খোলা চোলা চোলা পিন্ধিব নোৱাৰো নহয় চোলা পিন্ধিলে আকৌ কচুৱা ঘাম উঠে এই প্ৰসাদ মুঠি খাই তেতিয়াহ'লে উঠা উঠিহে কওঁ বুজিছে এই কামো আছে নহয় ঘৰত এই হাজৰিকা বাপ কথাটো ভাল নহ'ল নেকি মই গৈয়ে থাকোঁ নেকি সভা এখনো আছে হৰা মানুহ আকৌ কিহৰ সভাডাল হে হেৰিবা তেনেকে নক'ব 10 টোমত ৰেজিষ্টাৰ দলৰ টিকেট লোৱা মানুহ আপোনাকো দেখিম হে হাজৰিকা বাপ মই আহোঁ নেকি ইমান অপমানৰ পিছত ইয়াত বহি থাকি আৰু ধৰ্ম চৰ্চা কৰিব নোৱাৰোঁ কৃষ্ণ 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 আৰুতে গণ্ডৱ কথা জিকা হ'লে একা এতিয়া কি কৰিম বুলি ভাবিছে হাজৰিকা বাপ মানে এই বোৱাৰীজনী যেতিয়া ফ্ৰী হয় তেতিয়া ভাবিছোঁ দেওবাৰ এটা চাই পেলাই বিয়াখন পাতিব লাগিব আৰু তেতিয়াহ'লে আমি গৈয়ে থাকোঁ প্ৰসাদ মুঠি খোৱা নহ'ল যেতিয়া বিষটোও বৌকাইছে এই কেঁকুৰা আহ আমি যাওঁগৈ আহ কৃষ্ণ বাপ আমিও আহোঁহে আৰু দিয়ক এটা কথা কওঁ হাজৰিকা আমাৰ সমাজৰ আচাৰ ব্যৱহাৰ নীতি নিয়মবোৰ টুইটাৰ পেজ নহয় যে মেছেজ এটা দিলে সকলোৱে মানি ল'ব গতিকে আমাৰ নতুন সমাজক অলপ বুজাব তাতে আপোনাৰ ল'ৰাটো পঢ়া শুনা শিক্ষিত আহোঁ দিয়ক